এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক সেই ভয়ংকৰ ঘটনা কৰা আপোনাৰ হয়তো মনত আছে, সেই ঢিঙৰ কাণ্ড হয়তো আপোনাৰ মনত আছে। আৰু তিনিজনকৈ লম্পটৰ নাম সাঙুৰ খাইছিল সেই ঘটনাৰ সৈতে, আৰু এজনৰ ইতিমধ্যে মৃত্যু হৈছে। দুজন পলাতক অৱস্থাত আছিল, প্ৰায় 10টা দিন উকলি যোৱাৰ পাছতো পলাতক অৱস্থাত আছিল। আৰু অৱশেষত সেই দুজন মূল মাষ্টাৰ মাইণ্ড ইতিমধ্যে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। নাগালেণ্ডৰ ডিমাপুৰত আছিল, আৰু ডিমাপুৰৰ পৰা ইতিমধ্যে নগাঁও আৰক্ষীয়ে ওচৰত আত্মসমৰ্পণ কৰিছে সেই দুই মূল অভিযুক্ত। সেই দুই মূল অভিযুক্তৰ কি শাস্তি হ'ব? ফাঁচি হ'ব নেকি সেই দুই মূল অভিযুক্তৰ? ঢিঙৰ যি নাৰকীয় ঘটনা, সেই নাৰকীয় ঘটনা সন্দৰ্ভত নাম সাঙুৰ খাইছিল সেই মূল অভিযুক্ত দুগৰাকী ইতিমধ্যে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। কি হ'ব তেওঁলোকৰ শাস্তি আৰু কি হ'ব তেওঁলোকৰ বিৰুদ্ধে তদন্ত? এই মুহূৰ্তৰ অধিক তথ্য আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে সংখ্যালঘু সংগ্ৰাম পৰিষদে। এইবাৰ ঢিঙৰ যি মাষ্টাৰ মাইণ্ড সেই দুগৰাকী অভিযুক্ত নগাঁও আৰক্ষীৰ সহযোগত সংখ্যালঘু সংগ্ৰাম পৰিষদে আটক কৰিলে। আৰু অন্যহাতে নিৰ্দোষী হ'লে নগাঁও আৰক্ষীয়ে এৰি দিব লাগিব বুলি দুই অভিযুক্তক ইতিমধ্যে কৈছে সংখ্যালঘু পৰিষদে। আৰু যদি তেওঁলোক দোষী হয়, যি শাস্তি দিয়ে তাকেই মানিব লাগিব সংখ্যালঘু সংগ্ৰাম পৰিষদে। নাগালেণ্ডত আত্মগোপন কৰি আছিল ফৰিদুল আৰু গোলাপউদ্দিন, আৰু অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ।